Hey guys, welcome to my channel. আৰু মই Sontush স্বাগতম জনালো এটা নতুন ভিডিও লৈ। আৰু guys মই আজি আছো Jugibil। তো যদি আপোনালোকে Jugibil দেখা নাই তো এই ভিডিওটো হেকলৈ চাই থাকিব। মই ভালকৈ দেখাম Jugibiলত কি আছে দেখিব লগা বস্তু। তো ভিডিওটো হেকলৈ চাই থাকিব আৰু যদি নতুন গাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো আহক আজি ভিডিওটো আৰম্ভ কৰি দিও। প্ৰথমে এই গেটটো চাওক। এইটো আগতে নাছিলে, এইটো লাষ্ট ডিসেম্বৰ দিনা পৰা আছে এইটো। তাৰ পাছত এইটো চাওক হজিয়া যোগীবাৰী সমবায় মেইন ক্ষেত্ৰ লিমিটেড চাওক। ইয়াৰ পৰা আপুনি ফুল কিনিব পাৰিব। এইটো চাওক আৰু এইটো ডেষ্টিনেশ্যন খুন্দাই হেপী নিউ ইয়েৰ 2023। আৰু এইটো এটা ডাঙৰ পদুম ফুল বনাই থৈ দিছে। আৰু এইফালে চাওক পিঠাগুৰি খুন্দি আছে ঢেঁকীত। চাওক কিমান ডাঙৰ মাছ। সেইটো আপোনালোকে খাব নোৱাৰে, সেইটো এনেই আৰু ফটো মাৰিবলৈ কাৰণে লগাই দিছে। সেই নহয় মই ভিডিঅ' বনাওঁ মানে ইউটিউবত। ইয়াত মানে চব ভালেই লাগিলে, কিন্তু এটাই বেয়া লাগিলে এই কাপলবিলাক আছে যে, মানে সিহঁতৰ কাৰণে ফেমিলি মানুহ আহিলে অলপ প্ৰব্লেম হৈ যায়। সেইটোৱে মই প্ৰথমবাৰ আহিছোঁ, কিন্তু সেইটো চাই অলপ বেয়া লাগিলে। বাকী একো নাই। এতিয়া বাকী চব ভালেই আছে বাৰু। কিছুমানৰ কাৰণে মানে জেগাটো বেয়া হ'লে বেয়া লাগেতো। মই এতিয়া খুৰী হোটেলতে চাহ খালোঁ। আপোনালোকে যদি আহিব তো ইয়াত আহি যাব চাহ খাবলৈ। খুৰীয়ে বহুত ধুনীয়া চাহ বনায়। আৰু মই এতিয়া যাওঁ, কিন্তু এটা কথা মনত ৰাখিব, আপুনি যদি পেকেটত থকা কিবা বস্তু খায় তো পেকেটটো য'তে ত'তে নেপেলাব, কাৰণ য'তে ত'তে পেলাই দিয়ে মানে পৰিৱেশটো লেতেৰা হৈ যাবতো। সেইকাৰণে মানে আপোনালোকে মানে য'তে ত'তে নেপেলাব। হায় হায় ইতনা সুকুন। এতিয়া গৈ থাকোঁ, ফুৰি মই যাওঁ। আৰু গাইছ এইটো ডাইনাছৰ হয় নাই কমেণ্ট কৰি জনাবচোন। মই মানে নাজানো এইটো কি হয় জানো, এইটো কিহৰ পৰা বনাইছে জানো। এইটো চাওক, এইটো ভাঙি গৈছে। এইটো কিহৰ পৰা বনাইছে চাওক, এইটো ভাঙি গৈছে। কি হয় মই সেইটো চাওক, মোৰ পাছফালে ডাইনাছৰ। আৰু গাইছ ৰাস্তাবিলাক চাওক না কিমান চাফা। এইফালে চাওক কিমান চাফা। আৰু গাইছ এইটো মোৰ পাছফালে চাওক বগৰী গছ আছে। তো বগৰী কেইটামান খাওঁ, কেনেকুৱা লাগে, মিঠা লাগেনে? অ' মাই গড, কাটা আছে গাইছ। যদি আৰু গাইছ এইটো বগৰী চাওক, ফাইনেলি দুটাই বগৰী পাইলোঁ যেনে তেনে। আৰু গাইছ মই এতিয়া এই যোগীবাৰী দলঙত আছোঁ। এইটো চাওক, দলংটো বহুত বেছিয়ে ভাল লাগিছে। আৰু গাইছ মোৰ এতিয়া মানে ইয়াত প্ৰায় 1 ঘণ্টামান সময় হৈ গ'ল। আধা ঘণ্টামান মই এই মোৰ পাছফালে এইটো চিটটো দেখাইছে তাতে বহি পেলাই জুবিনদাৰ গান শুনিছিলোঁ, বহুত বেছিয়ে ভাল লাগিছিলে। আৰু গাইছ মই মানে এই যোগীবাৰীৰ এড্ৰেছটো দি দিছোঁ আপোনালোক। এইটো চাওক টিকেট এজনৰ 20 টকা। মই মানে দুটা টিকেট লৈছোঁ, পাৰ্কিঙৰ লৈছোঁতো, বাইকটোৰ ভিতৰতো পাৰ্ক কৰিব পাৰে, সেইকাৰণে বাইকৰ 20 টকা আৰু মোৰ 20 টকা। সেইটো চাওক, স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে। এড্ৰেছটো এইটো হয়, আহিব ইয়াত বহুত বেছি ভাল লাগিব। আৰু মই প্ৰথমবাৰ আহি বহুত বেছিয়ে ভাল পালোঁ। আৰু আপোনালোকে ইয়াত মানে পিকনিক খাবলৈও পাৰে। এইফালে মোৰ পাছফালে চাওক, সেইটো গছৰ এইফালে পিকনিক খোৱা জেগা আছে। আৰু গাইছ ভালকৈ যোগীবিলখন চাওকচোন কিমান ধুনীয়া। চাওক এইটো দলঙৰ এইপাৰত মানে পিকনিক খোৱা হয়। এইফালে দলঙৰ সেইফালে খাব নিদিয়ে, এইফালে আপোনালোকে পিকনিক খাব পাৰে। আৰু মোৰ আগফালে এটা মন্দিৰ আছে, কি মন্দিৰ হয় মই দেখাই আছোঁ। আৰু গাইছ এইটো চাওক মহাদেৱৰ মূৰ্তি, ইয়াত পূজা কৰে।
এইফালে দেখিছে আপোনালোকে এইটো মহাদেৱৰ মূৰ্তি আছে ইয়াত পূজা কৰে এইটো এটা মন্দিৰে হয় আপোনালোকে সেইটো দেখিব পাইছে এইটো পতাকা এখন আছে এইটো এইফালে চাওক ইয়াত ভলীবল খেলিব পাৰে আপোনালোকে আৰু এইফালে বহুত ডাঙৰ এৰিয়া আছে এইটো জেগাটো ভাল সেইকাৰণে আহিব আপোনালোকে বহুত বেছিয়ে ভাল লাগিব আৰু মইতো প্ৰথমবাৰ আহিছোঁ কিন্তু বহুত বেছিয়ে ভাল লাগিছে আৰু গাইছ মানে ইয়াত আহি ভালেই লাগিলে কিন্তু এটা কথাই বেয়া লাগিছে এই দলংটোৰ এইফালে কাপলবিলাকত চাই মানে কাপল আছেতো এইফালে চাই মই ছিংগল মানুহ এইফালে গ'লে অলপ জ্বলিবই মোৰো জ্বলিছে এনেকুৱা এইফালে কাপল আছেতো তো আপোনালোকে চাব ছিংগল নাহিব কিন্তু कौन है ये लोग कहां से आते हैं और अभी तो रुको क्लाइमैक्स अभी बाकी है কাপল আহিব লগত কাকবাক লৈ আহিব আৰু গাইছ আজিলৈ ইমানে লগ পাম নতুন এটা ভিডিঅ' তেতিয়ালৈ চাই থাকিব বাই বাই আৰু ডেছক্ৰিপশ্যনত মই এই জুগিবাৰীৰ এড্ৰেছ দি দিম তো আপোনালোকে আহিব ইয়াত বহুত বেছি ভাল লাগিব তো মই এতিয়া ঘৰ যাওঁ তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই